আৰু এতিয়া পালোঁ ফেঞ্চি বজাৰত বাৰু মানুহবিলাকে এনেকৈ কিয় আহি আছে আৰু মই বাৰু এনেকৈ কিয় আহি আছোঁ গুৱাহাটী ষ্টেচনত। সম্পূৰ্ণ ভিডিঅ'টো জানিবলৈ প্ৰথম পৰা চাওঁ। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱাই ওলাইছোঁ গুৱাহাটীলৈ বুলি। আজি 4টা বজাতে ওলাইছোঁ। কি হয়নো আপোনালোকে চাই থাকক। ভাইবটো সম্পূৰ্ণ চিনেমেটিক আৰু আজি কি হ'ব সেইটো ময়ো নাজানো। আৰু আজি সম্পূৰ্ণ দিনটো শ্বপিং, ট্ৰেভেলিং এইবিলাক কৰোঁতে গুচি যাব। তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এতিয়া গাড়ীত গৈ আছোঁ। এই ৰাতিপুৱাই এনেকুৱা বৰষুণত ঠাণ্ডা একদম হাৱা। বাকী মানুহবোৰ চাগে এতিয়া শুইয়ে আছে। অ'কে গাইছ, এতিয়া আমি ষ্টেচন পাই গ'লোঁ। এতিয়া ট্ৰেইন মিছন ষ্টাৰ্ট। আৰু মই টিকেটটো কাটি জল্দিকৈ গৈ আছোঁ এই 2 নম্বৰ প্লেটফৰ্মত। এইটো ছাইডে আহিব ট্ৰেইনখন। মই তোমালোকৰ লগত ভিডিঅ' বনাই থাকোঁতে কি হ'ল, টিকেট কাটিবলৈ লেট হৈ গৈছিল। সেইকাৰণে ট্ৰেইন আহি পাবৰহিয়ে হ'ল। এয়া ট্ৰেইন আহি পায়ে গ'ল। এতিয়া ট্ৰেইনত উঠিম আৰু তোমালোকে ট্ৰেইনৰ একদম মজা ভিউটো, যিবিলাক ভিউ পাওঁ ন, সেইবিলাক সকলোবিলাক এনজয় কৰা মজা ভিউ। এই ব্ৰিজখন কোনোবাই যদি চিনি পাইছে নহয় কমেণ্টত নিশ্চয় জনাব। এই ব্ৰিজখন যদি কোনোবাই দেখিছে, চিনি পায় যদি। আপোনালোকে চাগে ভিউকেইটা দেখি ভালেই পালে। আৰু ভিউ আছে, আৰু দেখাম। মই ভাবিলোঁ মোৰ থোপৰাটো অলপ দেখাই লওঁ, থোপৰাটো। আৰু এতিয়া আৰু গৈ আছোঁ। আমনি লাগিছে, কি ক'ম আৰু, উপায় নাই। ইমান টাইম ট্ৰেইন নাপায়গৈ। মোৰ বহি কঁকাল বিষাই গৈছে গাইছ। তথাপিও কেমেৰাটো মোৰ পিনে যেতিয়া ঘূৰাই দিয়ে, তেতিয়া মোৰ হাঁহিটো অট'মেটিক ওলাই যায়। আৰু ধুনীয়া চাহ বাগানৰ মাজে গৈ এইপিনে গৈ থাকোঁতে আমাৰ তাতে ট্ৰেইনত ধুনীয়াকৈ মাইকী মানুহ এগৰাকীয়ে পিঠা বনাই আনিছে। আৰু এই পিঠাখিনি কেনেকুৱা হ'ব লৈছোঁ আমি, তাকে খাই চাওঁ। তাৰপিছতহে ক'ম আপোনালোকক কেনেকুৱা হ'ব। আৰু এই বগা ৰঙা পিঠা কি পিঠা গম নাপাওঁ, খাই চালেহে গম পাম। আপোনালোকে এনেকৈ খাইছে নেকি কমেণ্টত জনাবচোন। এনেকুৱা পিঠা খাইছে নেকি, আৰু ট্ৰেইনত এনেকুৱা পিঠা। আৰু এই পিঠা খালোঁ আৰু আহি পিনে গুৱাহাটী ষ্টেচনত ফাইনেলি ট্ৰেইন পাই গ'ল। এতিয়া আমি নামিম। আৰু এনেকুৱা চিৰিত উঠিবলৈ কোনে ভয় কৰা কমেণ্টত ক'বা। আৰু ট্ৰেইনৰ পৰা নামি গৈ আমি কিবা এটা খাবলৈ গ'লোঁ। এই ৰেষ্টুৰেণ্ট নে কি হয় গম নাপাওঁ, আৰু ৰেষ্টুৰেণ্টে হয় চাগে। এতিয়া পেট পূজা দিবৰ কাৰণে আহি ইয়াতে বহিলোঁ। আনা নাই বহিয়ে আছোঁ। ফাইনেলি পুৰি চব্জি অৰ্ডাৰ দি দিলোঁ। আৰু এইখিনিত কিমান লৈছে গম পায়, 180 টকা লৈছে। আৰু এতিয়া আৰু নিজৰ পেট পূজা দি পিনে যাম আমি নিজৰ কামত, যিটো কামত আহিছোঁ একচুৱেলি গুৱাহাটী। আৰু খাই থাকোঁতে দেখাই দিওঁ অকণমান ভিউটো কেনেকুৱা ধৰণৰ হয়। আৰু ৰিক্সাত কিন্তু মই প্ৰথমে কেতিয়াও উঠা নাছিলোঁ হা। এয়া প্ৰথম উঠিলোঁ ৰিক্সাত। আৰু গুৱাহাটী ষ্টেচনৰ পৰা ৰিক্সাত গৈছোঁ, ফেঞ্চি বজাৰলৈ গৈছোঁ। তাৰলৈকে লৈছে আমাৰ 150 লৈছে। আমি দুজন আছিলোঁ, 150 দি গৈছোঁ আৰু ৰিক্সাত। আৰু আহি পাই গ'লোঁ। যিকেইটা বস্তু ল'ব আহিছিলোঁ সেই দোকানখনত আহি পাই গ'লোঁ। আৰু আপোনালোকক অলপ বস্তুবোৰ দেখাই দিওঁ, চাওক। কাৰোবাক যদি লাগে কমেণ্ট কৰি জনাই দিলে হৈ গ'ল। আপোনালোকক একদম ঘৰত গৈ দি আহিম। অ'কে। আমি তাতে বস্তুখিনি চাই দাদাজনক ক'লোঁ যে আপুনি বস্তুখিনি পেক কৰি দিয়ক, আমি অকণমান ঘূৰি আহোঁ। আৰু আমি আহিলোঁ অকণমান ওচৰতে ঘূৰিবলৈ। চালোঁ দোকানবিলাক। ৱাও, ইমান বস্তু ভৰ্তি হৈ আছে। গোটেইবোৰ দোকানত বস্তু চব। কি লাগে আপোনাক? এনেকুৱা লাগিছে হাতত যে পইচা 1-2 লাখমান আনা হ'লে গোটেই বস্তুখিনিয়ে লৈ গ'লোঁ হয় যেন। কিন্তু কি ক'ম আৰু। তাৰপিছত এইপিনে আহিলোঁ আমি। দাদাই বস্তু পেক কৰি আছে, বেগত বস্তু ভৰাই আছে। কি ল'লোঁ এইখিনি বাৰু আপোনালোকক পাছত দেখাম, চাব। এতিয়া এই বেগটোত এইখিনি বস্তু ভৰালে। তাৰপিছত আৰু এইখিনি দেখিছে নহয়, এইখিনি গোটেইখিনি এই পলিথিনটোত ভৰাবলৈ লৈছে। গম নাপাওঁ পলিথিনটোত গোটেইখিনি বস্তু সোমাবনে নোসোমায়। তথাপিও আৰু এওঁলোকৰতো সুমিয়া অভ্যাস আছে। দাদাই কৈছে যে সোমাব। কিন্তু মই নোসোমাব বুলি ভাবিছিলোঁ, কিন্তু গোটেইখিনি বস্তু সোমাইছে আৰু এই পলিথিনটোত। কিন্তু মোৰ এটা টেনশ্যন যে ৰাস্তাত লৈ যাওঁতে কেনেবাকৈ ক'ৰবাত ফাটিয়ে যায় নে কিয়ে নে। কিন্তু দাদাই যে বস্তুখিনি ধুনীয়াকৈ সুমিয়াইছে, সেইটোৱে আৰু। তাৰ পৰা বস্তু লৈ আমি আহি গ'লোঁ ফেঞ্চি বজাৰৰ মাজে হৈ গুৱাহাটী যাম বুলি। আৰু তাৰ মাজতে ভাবিলোঁ ফেঞ্চি বজাৰৰ মাজে হৈ যিহেতু যামেই, দুটামান আৰু মেইন ফেঞ্চি বজাৰ জেগাডোখৰত সোমায়ো দুটামান বস্তু চায়ে যাওঁ নে কি কয় গাইছ। আপোনালোকেও লগত চাওক। আৰু ইয়াতে চিঞৰি আছিল খুব কম দামত বোলে পেণ্ট দিছে। তাকে চাইছোঁ। আৰু এইপিনে চাৰ্টো চাইছোঁ, টি-চাৰ্ট চাইছোঁ, বহুত কম দামত দি আছে বোলে। 150 নে কিমান এনেকৈ। আৰু দুটা ল'লে অলপ তাতকৈ কিবা ডিছকাউণ্ট আহে বোলে, গম নাপাওঁ। মানে
250 মানত আহে নেকি গম নাপাওঁ আৰু কি ডিছকাউণ্ট আহে এইটো পাহৰি গৈছোঁ আৰু এতিয়া আহিছোঁ গুৱাহাটী ষ্টেচন এতিয়া আকৌ টিকেট কৰিব লাগিব এইপিনে মোক চাই লওক এনেকা বস্তু এটা বেগ আৰু এইপিনে পলিথিন ভৰ্তি এতিয়া গুৱাহাটী ষ্টেচনৰ সন্মুখত পাই গ'লোঁ এতিয়া সন্মুখত পাই আকৌ টিকেট কাউণ্টাৰলৈ যাব লাগিব টিকেট কাটিবলৈ আৰু টিকেট কাটি হৈ গ'ল এতিয়া আৰু ডাইৰেক্ট ঘৰত কি আনিলোঁ গোটেইখিনি বস্তু আপোনালোকক দেখাম এইকেইটা চাওক আৰু এইপিনে জুবিনদাৰ ফটোটো কেনেকুৱা লাগিছে ক'ব এইটো আমি নিজৰ ৰুমত ৰাখিবৰ কাৰণে আনিছোঁ এইকেইটা জুবিনদাৰ ফটোকেইটা আৰু বাকী এইবিলাক হ'ল ফেন এইপিনে ঘড়ী বেটেৰী লগোৱা নাই বেটেৰী লগালে চলি যাব আৰু এইপিনে চাওক এইপিনে ফুল চাওক কাৰোবাৰ যদি গাৰ্লফ্ৰেণ্ডক দিবলৈ আছে কমেণ্ট কৰিলে হৈ গ'ল পাই যাব ফুল আৰু এই লাইটটো কেনেকুৱা ধৰণে জ্বলে মই দেখাই দিছোঁ এবাৰ এইটো লাইটটো মজা আছে জ্বলে আৰু ইয়াত আছে কাপ আছে কাপখিনি দেখাওঁ বেলেগ বেলেগ ডিজাইনৰ আছে গোটেইখিনি কাপ এইটো কাপ আৰু এইপিনে আছে এইবোৰ গাৰ্লফ্ৰেণ্ডক দিবৰ বাবে মই আপোনালোকক দেখাইছোঁ এইটো হ'ল এনেকুৱা ধৰণৰ ইয়াত কিবা কিবি লিখা আছে ইয়াৰ ভিতৰত তাৰ ভিতৰত যে কিবা এটা ৰিং কিবা মানে শামুকৰ মণি টাইপৰ আছে এই এনেকুৱা ধৰণৰ কিবা এটা আছে গম নাপাওঁ কি আছে ইয়াতে ক'ৰবাত খুৱাই আৰু এইখিনিয়ে বস্তু হ'ল আজি বেলেগ বেলেগ ডিজাইনৰ আহিছে গোটেইকেইটা আৰু ইয়াৰ কাপো বেলেগ বেলেগ ডিজাইনৰ আহিছে আৰু ফটো দুকপি আনিছোঁ আমি নিজৰ ৰুমত লগাবৰ কাৰণে আৰু এই লাইটকেইটা চাওক কিমান মজা জাষ্ট জ্বলাবৰ হ'লে ইয়াত টিপি দিলে হৈ গ'ল আৰু এইকেইটা বেছি মজা ফেনৰ হাৱা ওলাই আছে গম পোৱা নাই আপোনালোকে আজিৰ বস্তু এইকেইটাই আছিল আৰু তো আজিলৈ ব্লগটো খতম কৰিছোঁ যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব